চাকৰিৰ নামত টকা লোৱাৰ কাৰণে জেললৈ যাবলগীয়া অৱস্থা অট'নমাছ কাউন্সিল আছে কোটি কোটি টকা আহি আছে ইমান বন্ধ আছে গোটেই বছৰটো যদি চোৱা যায় 12 মাহত যদি চোৱা যায় তো 30 দিন মানটো বন্ধই আছে গতিকে ইয়াত মেডিকেল কলেজ আছে যদিও এটা সিভিল হস্পিটেলটো খুবেই প্ৰয়োজন আজি আপোনাক ইএম দিছে কিন্তু ইএমএ যদি নিজৰ মানে বিভাগটো নিজৰ ডিপাৰ্টমেন্টটো যদি ভালকে চলাবলৈ তেওঁ সেইখিনি ক্ষমতা নাথাকে এটা দিয়া নিদিয়াটো কি পাৰ্থক্য থাকে আজি আমাৰ সৈতে উপস্থিত আছে প্ৰতিমা ইংহিবি বাইদেউ CPIML কাৰ্বি আংলঙৰ তৰফৰ পৰা আজি আমাৰ বাইদেউক আমি সুধিম কিছু কথা কাৰ্বি আংলঙৰ বৰ্তমান চিনেৰিও বা বাইদেউ কেতিয়া জয়েন কৰিলে কেতিয়া সোমালে গোটেইখিনি কথা আমি আজি আমাৰ এই কাৰ্বি আংলঙৰ স্পেচিয়েল পডকাষ্টত আমি গোটেইখিনি কথা আমি আলোচনা কৰিম সেই বাইদেউক আমি স্বাগতম জনাইছো আমাৰ চেনেলত ওয়েলকাম বাইদেউ আপোনাৰ বিষয়ে ৰাইজে যাতে জানে আপুনি কেতিয়া সোমাল কি কেনেকে আহিলে কেনেকে ইন্টাৰেষ্ট হ'ল সেই বস্তুটো আপুনি অলপ প্ৰথমে ঠিক আছে প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জনাইছো কাৰ্বি আংলং টাইমছ ডাঙৰ দীঘল হৈছোতো হাওৰা ঘাটত মোৰ জন্মস্থান হৈছে অক্ৰেং হাম্বংহি গাঁও ইংহি পৰিয়ালত মই জন্ম গ্ৰহণ কৰিছোঁ মই দেউতা চাৰ্মেন্দ্ৰ ইংহি মা মালতী ফাংচুপি আৰু মই তেওঁলোকৰ দ্বিতীয় সন্তান তাৰপিছত মোৰ স্কুলীয়াটো প্ৰাইমেৰী স্কুলটো মই তাতে কৰিলোঁ হাম্বংহি গাঁৱত তাৰপিছত পঞ্চম শ্ৰেণীৰ পৰা হাওৰাঘাট গভৰ্ণমেণ্ট স্কুলত পঢ়িলোঁ তাৰপিছত ক্লাছ 8 to 12 হাওৰাঘাট হায়াৰ ছেকেণ্ডেৰী তাৰপিছত আহিলোঁ ডিফু গভৰ্ণমেণ্ট কলেজত পলিটিকেলত কেনেকৈ ইণ্টাৰেষ্টটো আহিলে আপোনাৰ পলিটিকেল বুলি ক'বলৈ গ'লে ইয়াত কাৰ্বি আংলঙতো 1986ৰ পৰা আন্দোলনটো আৰম্ভ হৈছিল কিন্তু তেতিয়া আমি সৰু আছিলোঁ তেতিয়া আমি ক্লাছ 7ত আছিলোঁ তেতিয়া মানে এনেকুৱা এটা তাত মিটিং সম্ভৱ হৈছিল পানগাঁও LP স্কুলত তেতিয়া মানে KSA এটা মিটিং হৈছিলে সেই সময়ত সম্ভৱ বৰচিং ৰংফাৰ বৰ্তমান চলাংদৰ আৰু ডিফু প্ৰেছ ক্লাবৰ যে হেৰি সভাপতি তেওঁলোক চাগে প্ৰেচিডেণ্ট আছিল সেইটো সময়ত গোটেই স্কুলৰ মানে ষ্টুডেণ্টক মাতা হৈছিলে তেতিয়া লং লিভ বুলি মানে এইবিলাক শ্লোগানবিলাক শুনিছোঁ ASDC যেতিয়া ইয়াত ইলেকশ্যন পাৰ্টিচিপেট কৰিছে তেতিয়াতো আমি ক্লাছ 10ত আৰু তেতিয়াও ইমানখিনি হেৰি নেপাওঁ তেতিয়াতো আমাৰ সেই ভোট দিয়া সেই অধিকাৰো আমি পোৱা নাই যিহেতু আমি ভোট দিব পোৱা নাই তেতিয়া আমাৰ হাওৰাঘাটৰ পৰা সোনা সিং তেৰাং তেখেত হেৰি আছিলে কেণ্ডিডেট আছিলে তাৰপিছততো তেনেকৈ গ'ল তাৰপিছত এনেকৈ আৰু মাজে মাজে যাওঁ ৰাজহুৱা মিটিঙত যাওঁ ইণ্টাৰেষ্টটো আহি গ'ল মানে লাহে লাহে সেইবিলাক দেখিছোঁ তাৰপিছত এনেকৈ কলেজতো মই ইমান হেৰি ইনভলভমেণ্ট নাছিলে তথাপি এনে ইউনিটৰ হিচাপত আছিলোঁ তাৰপিছত এছিষ্টেণ্ট ছেক্ৰেটাৰী দিলে মোক 96ত 7 জুলাই এইটোতো মোৰ মনত থাকি গ'ল আৰু 7 জুলাইত মোক এছিষ্টেণ্ট ছেক্ৰেটাৰী হিচাপে দিলে তাৰপিছত যেতিয়া দায়িত্বটো দিয়াৰ পিছত মোৰ মানে এটা কি ভাল ক'ব নে বেয়া ক'ব নাজানো কিন্তু মই পঢ়া সময়টো ষ্টুডেণ্ট কালতো এনেকুৱা মই স্কুলটো ক্ষতি কৰিব নালাগে সেই হিচাপত মানে সংগঠনকো তেনেকৈ ল'লোঁ সংগঠনতো মই তেনেকৈ ল'লোঁ দায়িত্বটো ভালকৈ কৰি গৈছোঁ যিখিনি পাৰোঁ তেতিয়া তাৰপিছত 2000 চনৰ পৰা মই KNCA জেনেৰেল ছেক্ৰেটাৰী হিচাপে আছোঁ মানে মেইনলি মোৰ এট্ৰেকশ্যন বুলি ক'ব লাগিব সেই আন্দোলনত মোৰ মেইন এট্ৰেকশ্যন হেৰিটো এইটো আছে দিশটো যে মহিলাসকল আগবাঢ়ি যাব লাগে বিশেষকৈ নাৰীসকল সমানে আগুৱাই যাব লাগিব আৰু তাৰ লগতে আমাৰ যিটো জাতীয় যিটো আন্দোলন যিটো পূৰ্বপুৰুষৰ পৰা চলি আহি আছে পূৰ্বপুৰুষ মানে কিবা কাৰ্বি আংলঙৰ যিটো অট'নমাছ ষ্টেট মুভমেণ্ট এই মুভমেণ্টত মানে আমি জোৰদাৰ কৰিব লাগিব তাৰ লগতে আমাৰ যিটো সাংবিধানিক দাবী এই সাংবিধানিক দাবীটো আমি পূৰণ হ'ব লাগিব এই দুটাৰ কাৰণে মই আহিছিলোঁ 98ৰ পৰা 1998ত মোক মানে পাৰ্টি সদস্যপদ মানে ভৰ্তি কৰালে তেতিয়াৰ পৰা মই
কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া মাৰ্কচিষ্ট লেনিনিষ্ট লিবাৰেশ্যনৰ সদস্য চৰ্টত CPIML CPIML-ৰ সদস্য হৈছোঁ আজি বাইদেউক আমি CPIML-ৰ মহিলাৰ কিবা বুলি জানো আমি চবে চিনি পাওঁ সেই বাইদেউক প্ৰথম কুৱেশ্যন মই মহিলা ৰিলেটেডে সুধিব বিচাৰিছোঁ যেতিয়াৰ পৰা আপুনি সোমাইছে আপোনাৰতো বহুত বছৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল সেই পাৰ্টিটোত আপুনি কাৰ্বি আংলঙত কি চেঞ্জেছ দেখিছে মহিলাৰ প্ৰতি ছেফটি বা তেনেকুৱা এতিয়া মহিলাৰ প্ৰতি যিটো ছেফটিৰ কথা আমি কৈ আছোঁ এইটোতো ক'বলৈ গ'লে এতিয়া আমি য'ত আৰম্ভ কৰিছোঁ সেই জেগাতে থকা নিচিনা হৈছে বৰঞ্চ কিছু ক্ষেত্ৰত মানে এটা মহিলাৰ ওপৰত এটা মানে কিছুমান এগ্ৰেশ্যনো নথকা নহয় এইবিলাক আছে কিন্তু এক প্ৰকাৰ আমি ক'ব লাগিব যে 1986-ৰ আমাৰ যিটো গণ আন্দোলন এই গণ আন্দোলনৰ ফলত আমাৰ যিহেতু KNC হৈছে এইটো কাৰ্বি নিংছ চিংথু ৰাছং অৰ্থাৎ আমাৰ প্ৰগতিশীল নাৰী সন্থা গতিকে KNC জন্ম লগ্নৰে পৰা যিহেতু নাৰী অধিকাৰৰ বিষয়টোলৈ আমি মাত মাতি আহিছোঁ বা সংগঠনে সেইটো দিশত বিশেষকৈ নাৰীসকলক সামাজিক ক্ষেত্ৰতে হওক ৰাজনৈতিক ক্ষেত্ৰতে হওক আৰ্থিক দিশতে হওক বা মানে বিভিন্ন দিশসমূহক লৈ যি ধৰণে এটা গতি দিব বিচাৰিছে কিছু ক্ষেত্ৰত কিন্তু সেইখিনি মানে সামাজিকভাৱে আমাৰ মহিলাসকলে কিন্তু আগবাঢ়ি আহিছে আৰু যথেষ্ট এই KNCৰ অৰিহণা আছে কাৰণ যিটো সমাজত মহিলাসকলে থিয় হৈ কথা ক'ব মানে পোৱা নাছিল সেই অধিকাৰেই নাছিল কিন্তু এই আন্দোলনৰ ফলত KNCৰ মানে এটা ডাঙৰ অৰিহণা বুলি আমি ক'ব লাগিব আমি মঞ্চত থিয় হৈ কথা ক'ব পৰা সেইখিনিলৈকে কিন্তু মহিলাসকলক এটা সুবিধা হৈছে বা আগুৱাই লৈ আনিছোঁ আৰু বিশেষকৈ আপুনি মহিলাৰ বিষয়টো সুধিছিলে গতিকে মহিলাসকলক যে আগুৱাই লৈ যাব লাগিব এই ক্ষেত্ৰত কিন্তু আমাৰ দলে এইটো আগভাগ লৈছে কাৰণ আপোনালোকে চাব যে কাৰ্বি আংলঙৰ যিটো অট'নমাছ কাউন্সিল বা তেতিয়াৰ ডিষ্ট্ৰিক্ট কাউন্সিল আছিল 1952-ৰ পৰা আছিল কিন্তু তেতিয়া আপোনালোকে চাব এই ক্ৰনলজিটো যদি চায় তেতিয়া কিন্তু আমাৰ পাৰ্টিৰ আগত তেনেকুৱা কোনো ধৰণৰ আমি তেনেকৈ ৰেকৰ্ড নাই পোৱা মহিলা ইলেক্টেড হোৱাটো আপুনি মানে জনামতে আৰু তেনেকৈ দেখা নাই আৰু এক প্ৰকাৰে ক'ব লাগিব আমাৰ পাৰ্টিৰটো যিহেতু আইডিঅলজি যে আমি নাৰী পুৰুষ সকলো আমি আগবাঢ়ি যাব লাগিব সমানভাৱে যিহেতু আগবাঢ়ি যাব লাগিব বুলি আমাৰ হেৰি আছে আৰু 96-ত ছেকেণ্ড টাইম যেতিয়া আমাৰ ইয়াত ইলেকশ্যন হৈছিলে কাউন্সিল ইলেকশ্যন 96-ত ইয়াত আগত 89 আছিলে কিন্তু 96-ত পাৰ্টিয়ে সিদ্ধান্ত লৈছে যে মহিলাসকলকো এইটো পাৰ্টি টিকেট দিয়া যাওক এইটো অকল মহিলাক দিয়া বুলি নহয় এইটো সমাজ ৰূপান্তৰৰ এটা পদক্ষেপ যিহেতু আমি এটা সাম্যবাদী সমাজ আমি বিচাৰিছোঁ গতিকে অকল পুৰুষসকলে ইলেক্টেড হৈ থাকিলে নহ'ব মহিলাসকলকো সেই মানে সেই মৰ্যাদাত আনিব লাগিব তাৰ কাৰণে দুগৰাকী মহিলাক টিকেট দিয়া হৈছিল সেইটো সময়ত 96-ত গতিকে সেইটো দেখুৱাই দিছে আমাৰ পাৰ্টিৰ যিটো এটা আদৰ্শ যাক আমি এতিয়াও আজিও চলিছে তাৰপিছত আহি গ'ল মানে আৰু আমাৰ তেতিয়া দলৰটো প্ৰত্যেকবাৰ ইলেকশ্যনতো মহিলাক তেনেকৈ প্ৰাৰ্থিত্ব দিয়ে তাৰপিছত আমি কিমান 2001 চনত মই তেতিয়া কেণ্ডিডেট হৈছিলোঁ নমাটি সমষ্টিৰ পৰা 2001 চনত ফাৰ্ষ্ট টাইম তাৰপিছত মোৰ সহযোগী কাজেক তবিপি তাই কৰখান্তি সমষ্টিৰ পৰা দিয়া হৈছিলে তেনেকৈ পৰ্যায়ক্ৰমে প্ৰত্যেক ইলেকশ্যনতো মহিলাসকলক সেইখিনি মই এটা কথা ক'ব বিচাৰিছোঁ যে তেতিয়াৰ আমাৰ চৰকাৰৰ মানে আনডিভাইডেড ASDC CPIML-ৰ যেতিয়া আমাৰ কাউন্সিলত আছিলে কাউন্সিল মানে দখলত আছিলে তেতিয়া কিন্তু উইমেন্স ডে ইণ্টাৰনেশ্যনেল উইমেন্স ডেটো এটা বন্ধৰ দিন হিচাপে তেনেকৈ ঘোষণা কৰা হৈছে বা পালন কৰি আহিছে কিন্তু 2001 চনৰ পৰা যেতিয়া চৰকাৰ বদলি গ'ল তাৰপিছত কিন্তু সেইটো নাই বন্ধ দিয়া নাই আজিলৈকে নাই আমি বাৰম্বাৰ কেতিয়াবা উইমেন্স ডেত বা কেতিয়াবা আমাৰ KNC বাৰ্ড এনিভাৰ্চাৰীত সেইখিনি আমি স্মাৰক পত্ৰত আমি সন্নিৱিষ্ট কৰোঁ আমাৰ অথৰিটিক জনাওঁ কিন্তু এতিয়ালৈকে হোৱা নাই আজি আপোনাক EM দিছে কিন্তু EM-এ যদি নিজৰ
মানে বিভাগটো নিজৰ ডিপাৰ্টমেণ্টটো যদি ভালকে চলাবলৈ তেওঁ সেইখিনি ক্ষমতা নাথাকে এতিয়া দিয়া নিদিয়াটো কি পাৰ্থক্য থাকিল যাতে সেইটো হ'ব নালাগে মহিলাৰ কাৰণেও এটা নিজস্ব তেওঁ বিবেকেৰে তেওঁৰ যিখিনি দক্ষতা তেওঁৰ যিটো ক্ষমতা সেই ক্ষমতাটো এক্সাৰচাইজ কৰিব লাগিব নহয় বোলে নামত দি দিছো সেইটোতো দেখুৱাবলৈ অকল দেখুৱাবলৈ দিয়াটোতো মই কিন্তু পক্ষপাতি নহয় যে সঁচা অৰ্থত যদি মহিলাসকলে যদি সবলীকৰণ হ'বলৈ হ'লে সেইখিনি দায়িত্ব দিয়াৰ লগতে তেওঁলোকেও মানে সেইখিনি নিজেও চেষ্টা কৰিব লাগিব আৰু মানে গোটেই চিষ্টেমত মানে সেইটো এটা পাৱাৰ এক্সাৰচাইজ এইটোতো মানে কৰিব লাগিব বৰ্তমান চৰকাৰে বিভিন্ন ধৰণৰ স্কিম দিছে অকল মহিলাক পুৰুষখিনি কিন্তু খুব খং দেই কলেজৰ পৰা ধৰি নিযুত মইনা আঁচনি তাৰপিছত বিভিন্ন ধৰণৰ স্কলাৰশ্বিপ আছে ঘৰত বহি বহি মহিলাসকলে মাহত 1250 টকাকে পায় অৰুণোদয় বুলি কয় যিটো এইবাৰ অৰুণোদয় 2.0 নেকি মই ইমান নাজানো তেনেকে বিভিন্ন ধৰণৰ স্কিম মহিলাৰ কাৰণে দিছে পুৰুষকতো দিয়া নাই পুৰুষসকল কিন্তু পুৰা একদম ফায়াৰ সেয়া আপুনি ভাবে নেকি সেইখিনি বস্তুৱে মানে মানুহৰ মনটো কিবা কৰিবলৈ সাফিচিয়েন্ট হয় নেকি সেইটোৱে তাৰমানে চৰকাৰে চাগে ভাবিছিল মহিলাসকলক অকমান কিবা এটা দিলে তেওঁলোকে ছেটিছফাইড হৈ যায় সেইটো ভাবি চাগে সেইটো স্কিম বনাইছিলে কিন্তু আচলতে চাওক আজি বৰ্তমান যিটো পৰিস্থিতি গোটেই বয় বস্তুৰ যিহেতু দাম তাত চৰকাৰে যে বেনিফিচিয়াৰী বনাইছে 1250 টকা নেকি মান এইটো অৰুণোদয় আঁচনি কিন্তু সেই অৰুণোদয় আঁচনিৰে কি হ'ব আপুনি মাত্ৰ চিলিণ্ডাৰ এটাহে পাব অৰুণোদয় আঁচনিৰ পৰা মাত্ৰ চিলিণ্ডাৰ এটাহে পাব তাৰ বাহিৰে একো নাই আপোনাৰ ল'ৰা ছোৱালী কেনেকৈ পঢ়াব ল'ৰা ছোৱালীৰ ফি কেনেকৈ দিব সেইবিলাকতো উপায়ে নাই কিন্তু এইটো খুব দুখ লগা দেই আজি চৰকাৰে নিজে এইটো তেওঁলোকে বুকু ফিন্দাই কথা ক'ব নালাগে যে 1250 টকা দিছোঁ তাৰমানে তাৰ পৰা কি বুজা যায় যে আমাৰ অৰ্থনীতিটো এতিয়াও মানে এনেকুৱা স্তৰত আছে নিম্ন স্তৰত থকাৰ কাৰণে আমাৰ মহিলাসকলে সেই 1250 টকাৰ কাৰণে দৌৰি যায় এইটো খুব দুখ লগা কথা ক'ত ডেভেলপমেণ্ট হৈছে ডেভেলপমেণ্ট যদি হয় ঘৰ এখন যদি এটা ভালকে চলিব পাৰে এই 1250 টকাৰ কাৰণে দৌৰি যাব নেকি মহিলাই গোটেই নিজৰ ঘৰৰ কাম বন এৰি গতিকে এই আঁচনিৰ দ্বাৰাই তাকে প্ৰমাণ কৰে যে এতিয়াও আমাৰ মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলতেই আছে গতিকে আঁচনিৰে এইখিনি 1250 টকাৰেতো একো নহ'ব ন সেইখিনি এই ক্ষেত্ৰত এইটোৱে হ'ব লাগিব চৰকাৰৰ পদক্ষেপ পলিচি যে প্ৰত্যেক ঘৰে যাতে চলিব পাৰে আপোনাক চাউল এমুঠি কাৰণে যে চৰকাৰলৈ বাট চাব নালাগে এই 1200 টকাৰ কাৰণে চৰকাৰৰ বাট চাব নালাগে যে প্ৰত্যেক ঘৰক তেওঁলোকে যিবিলাক নেকি আনএমপ্লয়ড আছে নিবনুৱা সমস্যাটো সমাধান কৰিব লাগে নিবনুৱা সমস্যাটো যদি সমাধান কৰে তেতিয়া প্ৰত্যেকে নিজৰ ভৰিত নিজে থিয় দিব পাৰিব সেইটো কাৰণে বাট চাই নাথাকিব কেতিয়া চাউল 5 কেজি পাম সেইটোতো বাট চাই নাথাকিব ন কেতিয়া 1200 টকাটো পাম চাওক আজিৰ যুগত ইমান ডিজিটেল ইমান মানে গোটেই পৃথিৱীখন মানে গোটেই গ্ল'বেল ইকনমিকটো যদি চোৱা যায় তেতিয়াহ'লে খুব দুখ লাগে আৰু এতিয়াও যে আমাৰ এই অৱস্থাটো হয় কিছুমান ভাললৈও গৈছে কিছুমান বেয়ালৈও গৈছে আৰু যদি আমি ডেভেলপমেণ্ট পৰ্যায়লৈ যাওঁ হয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে ডিফুটো হৈ আছে কেঞ্চাৰ কেয়াৰ হস্পিটেল বনি আছে DMCH বনিলে কিন্তু সেইটোৱে নেকি ৰাইজে সেইটোৱে বিচাৰে নেকি ডেভেলপমেণ্ট হিচাপত সেই বস্তু মই জানিব বিচাৰিছোঁ এতিয়া চাওক যিটো গোটেই চিষ্টেমটো গোটেই যিটো সামাজিক যি আমাৰ অৱস্থা বৰ্তমান কাৰ্বি আংলঙত অট'নমাছ কাউন্সিল আছে কোটি টকা আহি আছে কিন্তু সেই হিচাপত যি ধৰণে পুঁজি ইয়াত আহিছে সেই ধৰণে কিন্তু ডেভেলপমেণ্টটো হোৱা নাই মই যিহেতু কৈ আছোঁ মোৰ অলপতো মই কৈছোঁ যে প্ৰত্যেক ঘৰত প্ৰত্যেক পৰিয়ালত নিজে চলিব পৰা সেই কেপাচিটি এতিয়ালৈকে হোৱা নাই অকল মানে ৰাস্তা পদূলি কৰিলে এই ইনফ্ৰাষ্ট্ৰাকচাৰ দুই এটা হৈছে কিন্তু ৰাস্তা পদূলিও আপুনি চাওক আমাৰ ডিপু টাউনৰ বাহিৰে অকণমান চাওকচোন 1-2 কিলোমিটাৰ চাওক কি অৱস্থা
সেইটোতো নাই আৰু 2 এটা হাইৱে হৈছে তাৰ বাহিৰেতো ইমান ডেভেলপমেণ্টটো আমি অলপ- দেখা নাই এজাক বৰষুণ দিলে ডিফু মেডিকেল কলেজত অ, বানপানী হয় মেডিকেল কলেজখনো এনেকুৱা এটা জেগাত কৰিছে য'ত তাত এটা জুৰি আছিলে তাৰালাংচু সেই জুৰিটোৰ নামেই তাৰালাংচু হয় ইফালেও তাৰালাংচু হয় বুলি এইফালে কয় এটা অঞ্চল। ইফালেও কয় কিন্তু তাৰালাংচু তাত সৰু জুৰি আছিলে এতিয়া সেইটো বান দিয়াৰ কাৰণে পানীটো হ'বই। অভাৰফ্ল হৈ গ'ল যে কাৰ্বি আংলঙত বানপানী হ'ব লগা ঠাইহে বাচি পালেনে ইমান ডাঙৰ ডাঙৰ জেগা আছে হয় তো ভালকে চালি জাৰি চাইহে এইখিনি মানে কৰিব লাগিছিলে মেডিকেল প্ৰপাৰ মানে প্লানিং হোৱা নাই প্ৰপাৰ প্লানিং নোহোৱাৰ কাৰণে এই সমস্যাটো হৈ আছে আৰু বহুতে কয় পুৰণা হস্পিটেলখনে ভাল আছিল বুলিও কয় এনেকুৱা তাৰমানে এটা ক'বই কাৰণ চিভিল হস্পিটেল এখনৰ যিটো সা সুবিধা এতিয়া পটকে চিভিল হস্পিটেল নাইকিয়া হৈ গ'ল মেডিকেল কলেজ হৈ গ'ল তাত মেডিকেল কলেজ বুলি ক'লে বহুত এটা ফৰ্মেলিটি থাকে না পেচেণ্ট গ'লেও তাত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা গোটেই দীঘলীয়া এটা লাইন পাতিব লাগে এতিয়া চিৰিয়াছ পেচেণ্ট যদি আপুনি লৈ যায় এতিয়া দীঘলীয়া লাইন পাতিব নে এইফালে আপুনি এইটো পেচেণ্টক দেখাব সেইকাৰণে মানে এডজাষ্ট হ'ব পৰা নাই আমাৰ মানুহখিনি ইয়াত ডাইৰেক্ট মানে পায় ডাইৰেক্ট ডক্তৰক পায় ফেচিলিটিটো বেলেগে আছিল ফেচিলিটিটো বেলেগ আছিলে গতিকে ইয়াত মেডিকেল কলেজ আছে যদিও এটা চিভিল হস্পিটেলটো খুবেই প্ৰয়োজন ইয়াত নহ'লে ধৰক মাঞ্জা ডিপুটো কিমান দূৰ এইটো লাগে মানে ডেভেলপমেণ্ট খিনি মানে প্ৰপাৰ প্লানিং মতে মানে ফ্লাইঅভাৰটো আচলতে কিমান দৰকাৰ ৰ'ব ফ্লাইঅভাৰ কথা আছে কিন্তু এইবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ 2 এটা এইটো বনাইছে এইটো বিল্ডিংবোৰ হৈছে মই এটা কথা ক'ম যে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিখন বিল্ডিংটো বহুত ধুনীয়া একদম ডাঙৰ বিল্ডিং হৈছে কিন্তু ভিতৰত কি আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল সঁচা অৰ্থত অট'নমি আছে নে নাই এইটো এটা বৰ্তমান পৰ্যায়টো সুধিব লগা অৱস্থা গতিকে বহু ক্ষেত্ৰত ইয়াত ডাইৰেক্ট ষ্টেটৰ পৰা মানে ইণ্টাৰফেয়াৰ কৰিছে হস্তক্ষেপ কৰি আছে কিছুমান সেই অট'নমিটো লাহে লাহে মানে নাইকিয়াৰ পথত নহ'লেনো ইয়াত 3rd গ্ৰেড 4th গ্ৰেড এপইণ্টমেণ্ট দিয়াৰ ক্ষেত্ৰত চিফ মিনিষ্টাৰ অহাৰ মানে কি চিফ মিনিষ্টাৰ নাহিলেওতো আমাৰ CMও দিব পাৰে সেইখিনি এপইণ্টমেণ্ট ইয়াতে সেইটো ক্ষমতা আছে এইটো ক্ষমতা আছে আমাৰ তেতিয়াৰ MOUৰ ক্ষেত্ৰত চাওক MOU হোৱাৰ পিছতো আমাৰ গভৰ্ণমেণ্ট কলেজতো প্ৰিন্সিপালকে এপইণ্টমেণ্ট দিব পাৰিছে JE এপইণ্টমেণ্ট দিব পাৰিছে এক্সটেনশ্যন অফিচাৰ এপইণ্টমেণ্ট দিব পাৰিছে আৰু বিভিন্ন একাউণ্টছ অফিচাৰক মানে এপইণ্টমেণ্ট দিব পৰা অৱস্থা তেতিয়া আমাৰ ইয়াৰ পৰা প্ৰপ'জেল পঠালে তাত তেওঁলোকে একচেপ্ট কৰিবই লাগিব এইটো অৱস্থা আছিলে এটা ওলোটা এতিয়াতো ওলোটা আহি আছে এতিয়া টেটৰ নামত বিভিন্ন মানে ডাইৰেক্ট ষ্টেটৰ আণ্ডাৰত হৈ গ'ল বস্তুবিলাক গতিকে অকল বিল্ডিংটো ডাঙৰ বিল্ডিং বনিলেই নহ'ব মানে ইয়াত আচল অৰ্থত যে ইয়াত ক্ষমতাটোহে মানে সেইটোহে আচল ডেভেলপমেণ্ট সেইটো হ'ব লাগিব আৰু তাৰ লগতে যে গাঁও অঞ্চলত আৰ্থিক অৱস্থাটো উন্নত হৈছে নে নাই সেইটো কিছুমান ক্ষেত্ৰতো ধৰক ব্যক্তিগতভাৱে কিছুৱে কৰিছে নিজৰ ৰবাৰ বাগান কৰিছে বা সেই তাৰ পৰা তেওঁলোকে চলিব পাৰিছে বহুত ফেমিলি সেইখিনি চলিছে সেইটো তেওঁলোকৰ ব্যক্তিগত কথা কিন্তু চৰকাৰৰ দায়িত্ব হিচাপে যে নহ'লেনো আজি কাৰ্বি আংলঙৰ ইমান মানে উঠি অহা যুৱক চাপ বাহিৰৰ ষ্টেটত কাম কৰিবলগীয়া হৈছে আনএমপ্লয়মেণ্টটো এনেকুৱাকৈ বাঢ়িছে কাৰ্বি আংলঙত বহুত এডুকেট হৈছে ল'ৰা ছোৱালী এডুকেটেডটো হৈছে সংখ্যা আগৰ তুলনাত সেইটো পইণ্ট আমি ভালকৈ ডিছকাছ কৰিম আনএমপ্লয়মেণ্ট কিন্তু সেইটো আনএমপ্লয়মেণ্ট প্ৰব্লেমটো তেওঁলোকে একো এড্ৰেছ কৰিব পৰা নাই কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু এতিয়াতো শুনি আছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত ক'ত কি হৈছে নাজানো কিছুমান দেখোন চাকৰিৰ নামত টকা লোৱাৰ কাৰণে জেললৈ যাবলগীয়া অৱস্থা এইটো কাক ধৰি মানে এইটো কাউন্সিল অথৰিটিয়ে তেওঁলোকে এজেণ্ট পাতি থৈছে নে কোনোবাই তেওঁলোকৰ মানে এইবিলাক মিছ ইউজ কৰি আছে কিন্তু হাৰাশাস্তিটো ৰাইজেই পাই আছে নহয় কোনোবাই নিজৰ গৰু এখাল বিক্ৰী কৰি চাকৰিৰ কাৰণে টকা ঢালিছে কোনোবাই নিজৰ মাটিকে বন্ধক দি চাকৰিৰ কাৰণে টকা ঢালিছে এনেকুৱা ঘটনা আমি বহুত শুনিছোঁ গতিকে তেওঁলোকে নিকা এটা ব্যৱস্থাত চাকৰি দিয়া যাওক যিটো আগতে আমাৰ চৰকাৰৰ সময়ত সেইটো কৰা হৈছিলে কোনো এপইচা নোলোৱাকৈ যুৱক যুৱতীক চাকৰি দিয়া হৈছিল কিছুমান এক্সটেনশ্যন অফিচাৰ দিয়া হৈছিলে আজি তেওঁলোক BDO আজি যিমান কাৰ্বি আংলঙত BDO আছে নহয় তেতিয়া এক্সটেনশ্যন অফিচাৰ হিচাপে তেওঁলোকক নিযুক্তি দিয়া কাউন্সিলৰ তৰফৰ পৰা গতিকে তেনেকৈ কৰকচোন
বিনা পইচা টকা দিয়কচোন কি বিনা টকাত মানে চাকৰি দিয়কচোন তেতিয়াহে কম আমি এইটো ভালকে তেওঁলোকে চলাইছে বুলি তাৰ পাছত আমি বিশেষ ডেভেলপমেণ্ট কথা পাতিলোৱেই আমি কিছুমান ইছ্যু লৈ আহোঁ যেনেকৈ ৰিচেণ্টলি অৰিবা টিমক যিটো বৰ্ডাৰ ইছ্যু তাৰপিছত আৰু এটাটো চলি আহি আছে পিজিআৰ লৈ পেলাই তাৰপিছতে চৰকাৰে বনাইছে চলাৰ প্ৰজেক্ট তাত এজন ৰাজেন টিমক বুলি কয় তেখেতে IPPৰ প্ৰেচিডেণ্ট তেখেতেও সেইটোত অসান্তনা জনাইছে আৰু লগতে সেইটো প্ৰজেক্ট ইতিমধ্যে বন্ধ হৈছে বুলি শুনিছোঁ আমি আৰু এটা পাম্প ষ্ট'ৰেজ কিবা এটা বনাই আছে সেইটোত মই একচুৱেলি যোৱা নাই ঠাইটোত এইটো ফুলনি সমষ্টিত হয় ফুলনি সমষ্টিত মৰা ফালে নেকি সেই তেনেকৈ মানে সেই বস্তু কিছুমান সেয়া ভাল হৈছে নে বেয়া হৈছে আচলতে সেয়া বৰ্তমান চৰকাৰে কৈছে যে সেয়া আমি ৰাইজক উপহাৰ দিছোঁ সেইখিনি বস্তু আমি ৰাইজক দিলে তেখেতসকলে নিজে খেতি বাতি কৰি সেই বস্তু বিক্ৰী কৰিব পাৰিব এটা বিজনেছৰ পৰ্যায় বুলি কৈছে কিন্তু কিমান এতিয়া চৰকাৰে নিজে কৰাটোতো ভাল বুলিয়ে ক'ব সেইটোৱে সেইকাৰণে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ চৰকাৰে নিজে কৰাটো ভাল বুলিয়ে ক'ব কিন্তু এতিয়া যিকোনো কাম ধৰক ইয়াৰ মেৰিটছ ডিমেৰিটছটো আছে কিন্তু তাৰ মাজতে আমি কোনটো বেছি মেৰিটছটো হ'ব সেইটো চোৱা দৰকাৰ আছে আৰু বিশেষকৈ কাৰ্বি আংলঙৰ ইছ্যুটো বহুত এতিয়া বৰ্তমান তাৰ মাজত কিছুমানটো মানে নিজে ক্ৰিয়েট কৰি আছে চৰকাৰে নিজে ক্ৰিয়েট কৰি আছে কিছুমান সমস্যা কাৰণ এতিয়া চব কাৰ্বি আংলং বুলি ক'লে আপোনালোকে কাৰ্বি আংলং হৈছে এটা অল্ডেষ্ট এটা অট'নমাছ কাউন্সিল 6th শিডিউল অট'নমাছ কাউন্সিল গতিকে 6th শিডিউলটো কি এতিয়া সেইবিলাক মানে ক'বলগীয়া হৈ গৈছে সেইটোৰ কথা আহিব 6th শিডিউল মানে কি এটা এই শিক্ষাহে ল'বলগীয়া হৈছে যিহেতু 6th শিডিউল মানে হৈছে এটা ST সকলৰ কাৰণে এটা শিডিউল এৰিয়া বুলি কোৱাৰ লগে লগে ইয়াত ভূমিৰ অধিকাৰ বিভিন্ন সম্পদ ভূমিৰ লগতে জড়িত হৈ আছে গোটেই হেৰিটো সম্পদটো প্ৰাকৃতিক সম্পদ এটা বনজ সম্পদে হওক খনিজ সম্পদে হওক জল সম্পদ আছে আমাৰ গোটেই সম্পদটোৱে গৰাকী হৈছে আমাৰ ট্ৰাইবেল জনগোষ্ঠী বা আমাৰ অট'নমাছ কাউন্সিল কিন্তু বৰ্তমান দেখা গৈছে যে কিছুমান উন্নয়নৰ নামত চৰকাৰে যিটো ৰাইজক তেওঁলোকে এটা কনভিন্স কৰি আছে যে এইটো কৰিলে আমাৰ ভাল হ'ব সেইটো কৰিলে ভাল হ'ব কিবা এমপ্লয়মেণ্ট পাব এইবিলাক কথা তেওঁলোকে কৈ আছে কিন্তু তাৰ আগতে আমি এটা এক্সাম্পল দিব বিচাৰিছোঁ মই আমাৰ মেডিকেল কলেজ ডিফু মেডিকেল কলেজ যিটো হ'ল মেডিকেল কলেজ হৈছে কিন্তু আমাৰ ইয়াত স্থানীয় যিটো যুৱক যুৱতীয়ে বহুত আশা কৰিছিল যে মেডিকেল কলেজ হোৱাৰ লগে লগে তাত এমপ্লয়মেণ্টটো যিমান ইয়াত পোষ্ট ওলাব তাত স্থানীয় আমাৰ বৰ্তমানটো ডক্তৰৰ অভাৱ নাই বিভিন্ন টেকনিচিয়ান অভাৱ নাই বহুত আছে লোকেলখিনি পাবলৈ যিমান এখন মেডিকেল কলেজ চলাব লাগে তাতকৈ আৰু বেছি সংখ্যা থাকিব এনেকুৱালৈকে বৰ্তমান আমাৰ কিবা পৰিমাণটো হৈ গ'ল কিন্তু সেই হিচাপত ইয়াত যিমানখিনি লোকেল এমপ্লয়মেণ্ট পাব লাগিছিল সেইটো নাই পোৱা পাইছে 2-এটা সৰু সুৰা কিবা কিবি আৰু 2-1জন ডক্তৰ পাইছে কিন্তু তাৰ বাহিৰেতো নাই পোৱা সেইটো সময়ত আমাৰ ইয়াত চিফ মিনিষ্টাৰ আহিছিল আৰু আমাৰ STLকে ধৰি বিভিন্ন সংগঠনে তেওঁক সেইখিনি মানে সুধিছিলে তেতিয়া চিফ মিনিষ্টাৰে কি ৰিপ্লাই দিলে আপোনালোকক মেডিকেল কলেজ লাগে নে চাকৰি লাগে আৰে ভাই আমাক মেডিকেল কলেজো লাগিব আমাক চাকৰিও লাগিব তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক ক'ত যাব যাৰ কাৰণে এটা বাহিৰৰ ষ্টেটত কিবা কাম বিচাৰি যাবলগীয়া হ'ল দুটা বস্তু বেলেগ মেডিকেল কলেজত মানুহ চিকিৎসা কৰিবলৈ চাকৰিটো হ'ল লাইফটো জীয়াবলৈ গতিকে ইয়াত দুটাই লাগিব যাৰ কাৰণে আজি প্ৰত্যেক মাহ বা প্ৰত্যেক বছৰে এটা বাহিৰৰ পৰা ডেড বডি আনিবৰ কাৰণে সেইখিনি কেপাচিটি নাই আমাৰ কাউন্সিলৰ ওচৰত হাত পাতিব লগা হৈছে আমাৰ পৰিয়ালসকলে মই ৰিচেণ্টলি গম পাইছোঁ এম্বুলেন্সো নাই তাকে ইয়াতো আকৌ নহয় বাহিৰৰ পৰাও যিবিলাক ইয়াত এমপ্লয়মেণ্ট দিব পৰা নাই চৰকাৰে আমাৰ ল'ৰা ছোৱালীক ইয়াত এমপ্লয়মেণ্ট দিব নোৱাৰাৰ কাৰণে বাহিৰৰ ষ্টেটত কেৰেলা হওক গুজৰাট হওক ক'ত হওক বোলে চেন্নাই হওক তেওঁলোকে কামৰ কাৰণে তাত ঢাপলি মেলিব লগা হ'ল কোভিডৰ সময়তো আপোনালোকে দেখিছে কোভিডৰ সময়তো কিমানজনে মানে 4-5জনটো ছুচাইডে কৰিলে ঘৰ আহিব নাপাম
কিছুমানটো ট্ৰেইনৰ পৰা পৰি মৰিছে কিছুমান কিবা তাত কি কিবা Quarantine-ত ঘটনা ৰাখিছে। কোৱাৰেণ্টাইনতো ৰাখিছে তাৰপিছত কিছুমানটো তাতে মৃত্যু মুখত হ'ল ঘৰ আহিব পৰা নাই তেতিয়া মানে কাউন্সিলক এটা আৰ্থিক সাহায্য বিচাৰে মই এই ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিছোঁ যে ডেড বডি অনাত আৰ্থিক সাহায্য দিয়াতকৈ ইয়াত এমপ্লয়মেণ্ট ব্যৱস্থাটো কৰক তেওঁলোকে ইয়াত চাকৰি দিয়কচোন আমাৰ ল'ৰাবিলাকক যাতে ডেড বডি আনিবৰ কাৰণে কাউন্সিলে সেইখিনি যাতে কৰিবলগীয়া নহয় মই এইটোৱেই অথৰিটিকো জনাব বিচাৰিছোঁ যে বহুত ল'ৰা ছোৱালী বাহিৰত গৈ আছে তেওঁলোকক ইয়াতে এমপ্লয়মেণ্ট দিয়ক সংস্থাপন দিয়ক যিহেতু আমাৰ নিজস্ব চৰকাৰ আছে আমাৰ নিজৰ চৰকাৰ থাকোঁতে এতিয়া কোম্পানীক কিয় আনিবলগীয়া হ'ল ডেভেলপমেণ্টটো চৰকাৰে কৰিব লাগে এতিয়া প্ৰাইভেট কোম্পানী কিয় দি আছে তাতেই মোৰ ডাঙৰ এটা প্ৰশ্ন এতিয়া পাম্প ষ্ট'ৰেজ যিটো বনি আছে এইটোতো আমাৰ ফুলনি সমষ্টি তাৰাবাচা সেইডোখৰ তাতো কি ধৰণে কৰিছে ফৰেষ্টৰ মাটি নে গাঁৱৰ ৰাইজৰ মাটি সেইটো আকৌ কথা আছে এগ্ৰিকালচাৰ লেণ্ড নে কি এগ্ৰিকালচাৰ লেণ্ড নে তাত ফাৰ্ম লেণ্ড এইটো চাব লাগিব আৰু যদি ফৰেষ্টৰে মাটি হয় এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে কি কয় ফৰেষ্ট ডিপাৰ্টমেণ্টে তাত নিজস্বভাৱে প্লেণ্টেশ্যন এইবিলাকহে কৰিব লাগে এতিয়া পাম্প ষ্ট'ৰেজটো কৰিলেতো তাত বৃহৎ এটা অঞ্চলটো তাত গোটেই গছ কাটি দিব নহয় গছ কাটি দিয়াৰ লগে লগে কি হ'ব তাত ডিফৰেষ্টেশ্যনটো হৈ গ'ল ডিফৰেষ্টেশ্যন হৈ গ'ল লেণ্ডশ্লাইড হ'ব সেইকাৰণে আমাৰ জলবায়ু আজিকালি মানে বহুত এটা চেঞ্জ হৈ গ'ল আমাৰ ডিফুৰ টাউন লোকে আপোনালোকে চাওক যিমান ডাঙৰ ডাঙৰ চিটি আছে তাত নতুনকৈ গছ ৰুই আছে দিল্লীৰ নিচিনা চাওক তাত মানে খোজকাঢ়ি গ'লেও যাব পাৰি তাত গোটেই ডাঙৰ ডাঙৰ গছ আছে চাহ গছৰ চাহত আমি খোজকাঢ়ি যাব পাৰোঁ কিন্তু আমাৰ এই ডিফুখন এই অকণমানি ডিফুখনত কি হৈছে এতিয়া 2-এডাল গছ আছে চব কাটি দিছে আৰে ডেভেলপমেণ্ট কৰক কিন্তু গছটো সুৰক্ষিত কৰি অলপ তেওঁলোকে ইমান টেকনিচিয়ান আছে এতিয়া তেওঁলোকে বিভিন্ন ইঞ্জিনিয়াৰক মাতক টেকন'লজি আছে গতিকে মানে কি ক'ম মানে আমাৰ ছেটিছফাইড নহয় মানে যিখিনি কিছু কাম কৰিছে কিন্তু তেওঁলোকে পুৰা মাষ্টাৰ প্লানটো কি ধৰণে কৰিছে নাজানো কিন্তু এইবিলাক থকা গছকেইটা কাটিব নালাগে বৰ্তমান গুৱাহাটীতো সেইটোৱে চলি আছে দীঘলী পুখুৰী পাৰত ডাঙৰ ডাঙৰ গছকেইটা কাটিলে কিন্তু দীঘলী পুখুৰী বুলি যিটো এটা মানে মানুহৰ হেৰি এটা আছে এটা ভাল মানে তাত থিংকিংটো আছিলে এইটো এটা নাই এনভাইৰনমেণ্টটো নাই গতিকে ডেভেলপমেণ্টৰ অকল ডেভেলপমেণ্ট বুলি কৈ এতিয়া হেজাৰ বিঘা মাটি গোটেই গছ বন ধ্বংস কৰি বাহিৰৰ কোম্পানীক দিয়ে এইটো আমি ইয়াৰ বিৰোধিতা কিন্তু আমি কৰিছোঁ